ছবিত সন্মান জনাই মই চাকৰি বনাব লৈছোঁ। বাচি পত্ৰিকাখন উন্মোচন কৰাৰ আগতে মই কালামৰ দুটামান কথা কি আনিছোঁ ক'ব বিচাৰিছোঁ। কালামে কোৱা কথাবিলাকে ক'ব বিচাৰিছোঁ। যিহেতু শিক্ষকতাৰ কথা আজি পেপাৰ ওলাইছে, এটা এখন ট্ৰিবিউনত উক্তি দিছে কালামৰ উক্তি, "There is no other profession in the world that is more important to society than that of a teacher." শিক্ষক কি নহয়, শিক্ষকে সমাজৰ কাৰণে কি কৰে, এটা অবিচ্ছেদ্য অংগ। শিক্ষক নহ'লে সমাজ গঠন নহয়, সমাজ সুপথে পৰিচালিত কৰা হ'ব নোৱাৰে, সৃষ্টি নহয়। আৰু শিক্ষকে আচলতে ছাত্ৰ ছাত্ৰীক বিবেকবান কৰিবলৈ বিচাৰে। তেওঁলোকে কোনটো ৰাস্তাত যাব লাগিব, কোনটো ভুল পথ, কোনটো শুদ্ধ পথ সেইখিনি নিৰ্ণয় কৰে। সেইখিনি ছাত্ৰ ছাত্ৰীয়ে মনা নমনাৰ পিছতে কিন্তু ডিৰেকশ্যন যদি নিদিয়ে এজন শিক্ষক নহয়। গতিকে সেইটো শিক্ষকৰ দায়িত্ব। আৰু কালামে আৰু এটা কথা কৈছিল, শিক্ষকতা হৈছে এটা মহান পেচা যি এজন ব্যক্তিৰ চৰিত্ৰ, মেধা আৰু ভৱিষ্যত গঢ় দিয়ে। যদি মানুহে মোক এজন ভাল শিক্ষক বুলি মনত ৰাখে, সেয়া মোৰ বাবে হ'ব শ্ৰেষ্ঠ সন্মান। তাৰমানে শিক্ষক এজনৰ শেষৰ অৱস্থাটো তোমালোকে শিক্ষকজনক যেতিয়া স্বীকৃতি দিবা যে প্ৰকৃততে তেখেত শিক্ষক, তেখেতৰ পৰা কাম বিচাৰি তোমালোকে প্ৰভাৱান্বিত হৈছা, তোমালোকৰ জীৱন যাত্ৰাত যাতে তেখেতৰ অৰিহণাই কিবা যদি কাম কৰে, তোমালোকো যিমান উপকৃত হোৱা, শিক্ষকজন তাতকৈ বেছি উপকৃত হয়। গতিকে শিক্ষক বৃত্তিটো সহজ বৃত্তি নহয়, এলাপেচা বৃত্তি নহয়। গতিকে এনেকুৱা এজন শিক্ষকৰ দিৱস আমি পালন কৰিছোঁ। আমি তেওঁৰ আদৰ্শ যাতে কিছু হ'লেও চব নোৱাৰিলোঁ, 100% নোৱাৰিলোঁ, 80% যাতে অধ্যয়ন কৰি আমি অনুকৰণ কৰোঁ, তাৰ বাবে তেওঁলোকৰ অনুৰোধ থাকিল। আৰু মই বাচি পত্ৰিকাখন উন্মোচন কৰি দিছোঁ। তাৰ আগতে কথাখিনি ক'লোঁ, এতিয়া কাটক, ফোনটোতে কাটি দিলে বেয়া হ'ল।